त्राहि देवदामुदय যাদৱানন্দ দীনদয়াশীল স্বামী কৰাহানিষ্টা তোমাৰ চৰণে শৰণ পখিলো আমি ত্ৰাহি দেৱদামোদয় যাদৱানন্দ দীনদয়াশীল স্বামী। নমস্কাৰ, সকলোকে পুনৰ প্ৰণাম জনাই আমি আজিৰ ভাগৱত কথাৰ সাৰাংশলৈ আগবাঢ়িবলৈ লৈছোঁ। আমি অষ্টম স্কন্ধৰ কথা আলোচনা কৰি আছিলোঁ। যোৱা সংখ্যাত আমি অমৃত মন্থনৰ কথা আলোচনা কৰিলোঁ আৰু তেতিয়া আমি এটা কথা গম পাইছিলোঁ যে অমৃত পান কৰাৰ পিছত দেৱতাসকলে অসুৰৰ লগত যুদ্ধ কৰিলে আৰু যুদ্ধত বলিক হৰুৱাই তেওঁলোকে ভোগবিলাসত মত্ত হৈ আছিল আৰু তেতিয়া বলিয়ে আকৌ শক্তি সম্পাদন কৰিলে। শক্তি সম্পাদন কৰি আহি পেলাই দেৱতাৰ লগত যুদ্ধ কৰিলে আৰু দেৱতাক যুদ্ধত হৰুৱালে আৰু দেৱতাসকলে গুপ্ত বেশ ধৰি পেলাই তেওঁলোকে অনাই বনাই ঘূৰি ফুৰিবলৈ ল'লে আৰু বলিয়ে স্বৰ্গৰ অধিকাৰ কৰি পেলাই দেৱতাৰ সকলো সম্পত্তি তেওঁলোকে কাঢ়ি ল'লে। ইয়াৰ পিছত কাশ্যপ ঋষি ওচৰলৈ এবাৰ অদিতি আহিল আৰু অদিতিক বৰ দুখত থকা যেন দেখিলে। কাশ্যপে তেতিয়া সুধিলে যে তুমি ইমান দুখী কিয় হৈ আছা? তেতিয়া অদিতিয়ে ক'লে যে যি মাতৃৰ সন্তান দুখী সেই সন্তানৰ মাক কেনেকৈ সুখত থাকিব পাৰিব? মোৰ পুত্ৰৰ সম্পত্তি হেৰাই গ'ল, এতিয়া সিহঁতে অনাই বনাই ঘূৰি ফুৰিছে, গতিকে আপুনি এটা উপায় দিয়ক যাতে মোৰ পুত্ৰৰ সম্পত্তি পুনৰ প্ৰাপ্তি হয়। তেতিয়া কাশ্যপ ঋষিয়ে অদিতিক পৰিব্ৰতৰ কথা ক'লে। অদিতিয়ে পৰিব্ৰত পালন কৰিলে আৰু সেই পৰিব্ৰতৰ প্ৰভাৱত বামন নাৰায়ণৰ আৱিৰ্ভাৱ হ'ল আৰু মা অদিতিয়ে বামন নাৰায়ণৰ স্তুতি কৰিলে। তাৰপিছতে সেই বামন নাৰায়ণৰ জাতকৰ্মৰ সংস্কাৰ কৰি তাৰপিছত তেওঁক উপনয়ন সংস্কাৰ কৰিলে। তেতিয়া ভিক্ষা কৰিবলৈ গৈ ব্ৰাহ্মণ বলিৰ যজ্ঞশালা পালেগৈ আৰু বলিয়ে যেতিয়া সেই ব্ৰাহ্মণক দূৰৰ পৰা দেখিলে আৰু তেওঁ অতি তেজস্বী আছিল, সেইকাৰণে বলিয়ে দেখি ভাবিলে যে ইমান তেজস্বী তাতে একেবাৰে সৰু বালক কোন হ'ব পাৰে। আৰু পিছত তেওঁ গম পালে যে এওঁ এক ব্ৰাহ্মণ হয়। তেতিয়া বলিয়ে ভাবিলে যে মই ইমান ডাঙৰ যজ্ঞ কৰিছোঁ আৰু এই তেজস্বী ব্ৰাহ্মণ মোৰ যজ্ঞস্থলীৰ পৰা খালী হাতে যাতে যাব লগা নহয়, গতিকে মই এওঁক কিবা দিব বিচাৰোঁ। এই বুলি কোৱাৰ পিছত বলিয়ে ব্ৰাহ্মণক মতাই আনিলে আৰু তেখেতক স্বাগত কৰিলে, পদপ্ৰক্ষালন কৰিলে। বলিয়ে ক'লে যে আপুনি ইমান তেজস্বী যে আপোনাৰ চেহেৰাত, আপোনাৰ কপালত যি তেজস্বিতা মই দেখা পাইছোঁ, মোৰ ভাৱ হৈছে যে ঋষিমুনিসকলৰ সকলো তপ
মূৰ্তিমান হৈ মোৰ ওচৰলৈ আহিছে। আজি মোৰ সকলো বৃত্তি তৃপ্ত হৈ গ'ল। আজি মোৰ কুল পবিত্ৰ হৈ গ'ল। মোৰ যজ্ঞৰ পৰিণাম মই আজি পাই গ'লোঁ। আপোনাৰ নিচিনা পবিত্ৰ ব্ৰাহ্মণৰ ধূলি মোৰ চোতালত পৰিছে, আৰু ইয়াতকৈ ডাঙৰ ফল আৰু কি হ'ব পাৰে? হে ভূদেৱ, মই আপোনাক কিবা দিব বিচাৰোঁ। যি লাগে আপুনি তাকে বিচাৰক। তেতিয়া সেই ব্ৰাহ্মণে প্ৰথমতে বলিৰ কুলৰ বীৰত্বৰ প্ৰশংসা কৰিলে আৰু দানবীৰতাৰ প্ৰশংসা কৰিলে আৰু ক'লে, হে ৰাজন, তুমি মোক কিবা দিব বিচাৰা? পৃথিৱীত মই 3 খোজ দিম, ইমানকণ ভূমি তুমি মোক দিয়া। এতিয়া বলিয়ে ভাবিলে যে এই বালক দেখাত বৰ তেজস্বী, কিন্তু যি বিচাৰিছে তাক চালে তেনেকুৱা যেন নালাগে। এতিয়া বলিয়ে ক'লে, হে ব্ৰাহ্মণ কুমাৰ, আপোনাৰ কথাবিলাক একেবাৰে বৃদ্ধ পুৰুষৰ দৰে, কিন্তু আপোনাৰ বুদ্ধি এতিয়াও বালকৰ দৰে হৈ আছে। আপুনি বালক হৈ থকাৰ কাৰণে আপুনি লাভ লোকচানৰ কথা বুজি পোৱা নাই। মই 3 লোকৰ অধিপতি। মোক কোনোবাই বিচাৰিলে মই দ্বীপ পৰ্যন্ত মই দান দিব পাৰোঁ। আপুনি মোৰ পৰা মাত্ৰ 3 পদ ভূমি বিচাৰিছে? হে ব্ৰাহ্মণ, দানৱেন্দ্ৰ বলি মই, যিয়ে মোৰ পৰা এবাৰ দান বিচাৰে আৰু তেওঁ আৰু কেতিয়াও কাৰো পৰা দান বিচৰাৰ আৱশ্যকতা নপৰে। আপোনাৰ জীৱিকা চলাবলৈ যিমান ভূমি লাগে আপুনি সিমান ভূমি লৈ লওক। তেতিয়া ব্ৰাহ্মণে ক'লে, হে ৰাজন, সংসাৰৰ সকলো প্ৰিয় বস্তুৱে এজন মানুহৰ কামনাও পূৰ্ণ কৰিব নোৱাৰে, যদি তেওঁ নিজৰ ইন্দ্ৰিয়ক বশ কৰিব পৰা নাই, যদি তেওঁ সন্তোষী নহয়। যিজন মানুহ 3 পদ ভূমিত সন্তোষ নহয়, তেওঁক এটা যদি দ্বীপ দিয়া যায় তেতিয়া তেওঁ তাতো সন্তুষ্ট নহ'ব, কাৰণ তেওঁ তেতিয়া 7টা দ্বীপ পাবলৈ মন কৰিব। এতিয়া এই 7টা দ্বীপৰ কথাটো মই অকণমান আলোচনা কৰিব খুজিছোঁ। যে আমাৰ পৃথিৱীক সপ্তদ্বীপৰ পৃথিৱী বুলি কয়। গতিকে ব্ৰাহ্মণে কৈছে যে তেওঁ যি 3 পদ ভূমিত সন্তুষ্ট নহয়, তেওঁ গোটেই পৃথিৱীখন দিলেও তেওঁ সন্তুষ্ট হ'ব নোৱাৰে। এতিয়া সপ্তদ্বীপৰ কথাটো আমাৰ ভাগৱতত তেতিয়াৰ পৰা উল্লেখ আছে, কিন্তু এতিয়া মই এই দ্বীপৰ বিষয়ে অকণমান ক'বলৈ বিচাৰিছিলোঁ। যিহেতু মই ভূতত্ত্ব বিভাগৰ ছাত্ৰ আছিলোঁ, তেতিয়া আমি পঢ়িবলৈ পাইছিলোঁ যে এটা থিয়ৰী আছিলে যিটোক কয় প্লেট টেকটনিক থিয়ৰী। আৰু সেই প্লেট টেকটনিক থিয়ৰীৰ মতে পৃথিৱীখনৰ স্থলভাগ 7টা ভাগত ভাগ হৈ আছিলে। সেই প্ৰতিটো ভাগত এখন এখন প্লেট বুলি কয়, মেজৰ প্লেট 7খন আছিলে। সেই 7খন প্লেটৰ কথা ইয়াত আমি পঢ়োঁতে উল্লেখ পাইছিলোঁ যে সেই 7খন প্লেটৰ কথা কৈছে। নামকেইটা মই পঢ়ি দিছোঁ যে এখন হ'ল আফ্ৰিকান প্লেট, এখন আণ্টাৰ্কটিক প্লেট, এখন ইউৰেছিয়ান প্লেট, এখন ইণ্ডো অষ্ট্ৰেলিয়ান প্লেট, এখন নৰ্থ আমেৰিকান প্লেট, এখন পেচিফিক প্লেট আৰু এখন হ'ল চাউথ আমেৰিকান প্লেট। এই 7খন প্লেট আছিলে প্লেট টেকটনিকৰ থিয়ৰী মতে, আৰু সেই 7খন প্লেট মিলি সম্পূৰ্ণ পৃথিৱীৰ সৃষ্টি হৈছিলে মানে পৃথিৱীখনৰ ভূমিখণ্ড 7 ভাগত তেনেকৈ ভাগ ওলাই আছিলে। সেইটো আজিৰ বিজ্ঞানৰ সূত্ৰই কৈছে, বা বিজ্ঞানে যিটো প্ৰমাণ কৰিছে, বা এইটো চবে দেখি আছে। কিন্তু আমাৰ ভাগৱতত এই সপ্তদ্বীপা পৃথিৱীৰ কথা তেতিয়াই উল্লেখ আছিলে। এতিয়া আমি মূল কথালৈ আহোঁ। যেতিয়া ব্ৰাহ্মণে কৈছিলে যে যিয়ে 3 পদ ভূমিত সন্তুষ্ট নহয়, তেওঁ সেই 7খন দ্বীপ পালেও, অৰ্থাৎ গোটেই পৃথিৱী পালেও তেওঁ সন্তুষ্ট হ'ব নোৱাৰে।
ব্ৰাহ্মণে কৈছে যে কৰ্মৰ দ্বাৰাই যি মিলে তাত সন্তুষ্ট হোৱা পুৰুষে নিজৰ জীৱন সুখেৰে অতিবাহিত কৰিব পাৰে। ধন আৰু ভোগেৰে সন্তুষ্ট নোহোৱা বাবেহে পুনৰ আমি জন্ম ল'ব লগা হয়। গতিকে যি পোৱা যায় তাতে সন্তুষ্টি লাভ কৰিব পৰাটোৱেই আমাৰ মুক্তিৰ কাৰণ। যি ব্ৰাহ্মণৰ স্বয়ংপ্ৰাপ্ত বস্তুতেই সন্তুষ্ট হ'ব পাৰে সেই ব্ৰাহ্মণৰ ব্ৰহ্মত্ব বাঢ়ি যায়। আৰু যিজনে অসন্তুষ্টি হয়, যাৰ মনত সন্তুষ্টি নাথাকে বস্তু পালেও, সেই ব্ৰাহ্মণৰ শক্তি কমি যায়। যেনেকৈ অগ্নিত পানী পৰিলে তাৰ শক্তি কমি যায়। এইখিনিতে আমি আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ব্ৰাহ্মণৰ ব্ৰহ্মত্ব বাঢ়ি যায় কেতিয়া? তেওঁ যদি সন্তুষ্টি লাভ কৰে। আৰু তেওঁ যদি সন্তুষ্ট নহয় তেতিয়াহ'লে তেওঁৰ ব্ৰহ্মত্ব কমি যায়। গতিকে আমি যেতিয়া ব্ৰাহ্মণক কিবা দান কৰোঁ আমি এই কথাবিলাক লক্ষ্য ৰাখিব লাগে যাতে তেওঁ সন্তুষ্ট হয়। আৰু তেওঁক সন্তুষ্ট কৰিব পাৰিলে আমাৰ কৰ্ম সফল হয়, আমাৰ কৰ্মৰ প্ৰকৃত ফল পাওঁ। কিন্তু আজি প্ৰকৃতাৰ্থত আমি যিখন ছবি দেখি আছোঁ সমাজত, তাত কিন্তু কথাটো আমাৰ একেবাৰে ওলোটা হয়। সেইকাৰণে ব্ৰাহ্মণে কৈছে যে মই 3 পদ ভূমি বিচাৰিছোঁ মাত্ৰ, কাৰণ 3 পদ ভূমিয়ে মোৰ কাম হৈ যাব। আৰু মানুহৰ ধন যিমান আৱশ্যক সিমানহে সংগ্ৰহ কৰিব লাগে। তেতিয়া শুকদেৱে ক'লে, হে পৰীক্ষিত, ভগৱানৰ এই কথা শুনি বলিয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, ঠিক আছে, আপোনাৰ যিমান প্ৰয়োজন তাকে লওক। ইয়াকে কৈ বলিয়ে সেই 3 পদ ভূমি দিবলৈ সংকল্প ল'বলৈ জলপাত্ৰ উঠালে। তেতিয়া শুক্ৰাচাৰ্যই ভাবিলে যে এই বালক কোন হ'ব পাৰে। তেওঁ ধ্যান কৰিলে, ধ্যান কৰি পেলাই তেওঁ বলিক ক'লে, তুমি সংকল্প নকৰিবা, এই ব্ৰাহ্মণ স্বয়ং অবিনাশী বিষ্ণু, দেৱতাৰ কাৰ্য সাধন কৰিবৰ কাৰণে তেওঁ অদিতিৰ পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰিছে। আৰু 3 পদ ভূমিৰ চলেৰে তোমাৰ সকলো সম্পত্তি তেওঁ লৈ যাব। আৰু প্ৰথম 2 পদ ভূমিত তোমাৰ গোটেই সম্পত্তি লৈ যোৱাৰ পিছত 3য় পদ দিবলৈ তোমাৰ কোনো ঠাই নাথাকিব। তেতিয়া তুমি 3য় পদ ভূমি দান কৰিব নোৱাৰিবা। আৰু যেতিয়া তুমি সেই 3য় পদ ভূমি দান কৰিব নোৱাৰিবা, তুমি নৰক প্ৰাপ্তি কৰিবা। গতিকে তুমি 3 পদ ভূমি নিদিবা। তেতিয়া বলিয়ে ক'লে, গুৰুদেৱ, এতিয়া নিদিওঁ বুলি মই কেনেকৈ কওঁ? মই নিজে এজন ব্ৰাহ্মণক নিমন্ত্ৰণ কৰি আনিছোঁ। মই কৈছোঁ আপুনি মোৰ পৰা কিবা বিচাৰক, যি লাগে মই দিম। আৰু ব্ৰাহ্মণে তেখেতৰ ইচ্ছা প্ৰকট কৰিছে। গতিকে মই এতিয়া কেনেকৈ নিদিওঁ বুলি কওঁ? এজন ব্ৰাহ্মণক যদি মই ইয়াৰ পৰা দুখী কৰি পঠিয়াওঁ তেন্তে মোৰ পাপ হ'ব। আৰু সেই পাপৰ ফলস্বৰূপে মই নৰক প্ৰাপ্তি কৰিম। গতিকে মোৰ কাৰণে এতিয়া নৰক নিশ্চিত হৈ গ'ল। কাৰণ যদি মই তেওঁক 3 পদ ভূমি দিওঁ তেতিয়া কৈছে আপুনি মই নৰক প্ৰাপ্তি কৰিম, যিহেতু মোৰ 3য় পদ ভূমি দিবলৈ স্থান নাইকিয়া হ'ব। আৰু যদি 3 পদ ভূমি মই নিদিওঁ তেতিয়াও মই নৰকলৈ যাব লাগিব। গতিকে গুৰুদেৱ, এজন ব্ৰাহ্মণক মিছা মাতি নিৰাশা কৰি দুখী কৰি সেই পাপৰ ফল ভুগিবলৈ নৰকলৈ যোৱাতকৈ মই তেখেতক দিয়েই মই নৰকলৈ যোৱাটো ভাল হ'ব। গুৰুদেৱ, আপুনি কৈছে তেখেত নাৰায়ণৰ অৱতাৰ লৈ পেলাই তেওঁ এনেকৈ আহিছে। যদি সেয়ে হয়, ইমান দিনে যিয়ে খোলা হাতেৰে
দান কৰি আহিছে, সেই জগতৰ অধিপতি মোৰ পৰা ল'বলৈ মোৰ সন্মুখত উপস্থিত হৈ আছে। এনেকুৱা সৌভাগ্য আৰু ক'ত পাম? গতিকে মই আজি দিমেই। নিজৰ কাৰণে সকলোৱে খৰচ কৰে, কিন্তু আমি ভগৱানৰ কাৰণে যেতিয়া খৰচৰ কথা আহে, আমি তেতিয়া হাতৰ মুঠি আমি টানি ধৰোঁ। বলিয়ে ব্ৰাহ্মণক ক'লে, মই আপুনি বিচৰা 3 পদ ভূমি দিম, এতিয়া সংকল্প কৰা হওক। শুক্ৰাচাৰ্যৰ ইচ্ছা আছিল এই দান হ'বই নালাগে। গতিকে কমণ্ডলুৰ নলীৰ মুখত এক সূক্ষ্ম স্বৰূপ লৈ শুক্ৰাচাৰ্য বহি থাকিল, যাতে পানী ওলাব নোৱাৰে আৰু সংকল্প কৰিব নোৱাৰে। এতিয়া বামনে কমণ্ডলুৰ পৰা পানী নোলোৱা দেখি এডাল কুটা লৈ সেই কমণ্ডলুৰ মুখে খুচি দিলে আৰু পানী ওলাল আৰু সংকল্প কৰিলে, আৰু সেই কুটাৰ খোচত শুক্ৰাচাৰ্যৰ চকুৰ আঘাত কৰিলে। এতিয়া এই প্ৰসংগটো একেবাৰে সৰু, কিন্তু মহৎ। সকলোৱে ইয়াৰ ওপৰত আমাৰ সন্তসকলে আলোচনা কৰিছে যে শুক্ৰাচাৰ্য সকলোতে থাকে। যদি কোনোবাই সৎ চিন্তা কৰি উৎসাহত কিবা এটা সৎকৰ্ম কৰিবলৈ লয়, তেতিয়া কোনোবা নহয় কোনোবা ৰূপত শুক্ৰাচাৰ্য আহি আমাৰ মাজত উপস্থিত হয়। আপুনি ইমানবোৰ কিয় কৰিছে? আপুনি কি দৰকাৰ ইমানবিলাক কৰিবলৈ? ইয়াক কম কৰক, খৰচ কমাওক, ইয়াৰ কোনো আৱশ্যকতা নাই। এয়া হ'ল শুক্ৰাচাৰ্য। প্ৰথম অৱস্থাত ভাবিব এওঁ আপোনাৰ খৰচ কমাইছে, কিন্তু প্ৰকৃততে তেওঁ আপোনাৰ পইচা বচোৱা নাই, আপোনাৰ সৎকৰ্ম কমাইছে। গতিকে তাত্ত্বিক দৃষ্টিত চালে শুক্ৰাচাৰ্য কোন? আপুনি একাগ্ৰভাৱে ভগৱত কাৰ্য কৰিছে, ভগৱত কথা শ্ৰৱণ কৰিছে, তেতিয়া কোনোবা শুক্ৰাচাৰ্য আহি আপোনাক টানি লৈ যাব যে এইটো কৰিব লাগে, সেইটো কৰিব লাগে, ইত্যাদি ইত্যাদি। তেওঁ সেই ভগৱত কথা নিজেও নুশুনে আৰু আনকো শুনিবলৈ নিদিয়ে। তেওঁ এনেকুৱা কিছুমান কাম কৰি থাকিব যাতে বাকী লোকে ভগৱানৰ কথা শুনাত ব্যাঘাত জন্মে আৰু ভগৱানৰ লগত একৰূপ হ'ব নোৱাৰে। বলিয়ে ভগৱন্তৰ লগত একৰূপ হ'বলৈ বিচাৰিছে, কিন্তু শুক্ৰাচাৰ্যই তাত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে। যদি কোনোবাই ভক্তি কৰা দেখে, তেতিয়া কোনোবা শুক্ৰাচাৰ্য আহি কয় বহুত সময় খৰচ কৰিছা, আহা এইটো কৰিব লাগে, সেইটো কৰিব লাগে। গতিকে যি আপোনাক ভগৱানৰ পৰা বেলেগ কৰে, আঁতৰাই ৰাখে, তেওঁক শুক্ৰাচাৰ্য বোলে। এওঁৰ পৰা আমি সদায় সাৱধান হৈ থকা উচিত, কাৰণ তেওঁ আমাৰ নিজৰ মানুহ হৈ আহে। এনেকৈ ক'ব যে তেওঁ আপোনাৰ কাৰণে কিবা ভাল কৰিছে, কিন্তু প্ৰকৃততে তেওঁ ভাল কৰা নাই, আপোনাৰ প্ৰকৃত কামক বেয়া কৰিছে। তেওঁ আমাৰ পুণ্য কমাবলৈ আহিছে। বলিয়ে সংকল্প কৰাৰ পাছত তেওঁৰ পত্নী বিন্ধ্যাৱলীয়ে বামুণৰ চৰণ ধোৱালে। বলিয়ে 3 পদ ভূমি ল'বলৈ ক'লে। তেতিয়া বামুণে বিৰাট ৰূপ ধাৰণ কৰিলে। প্ৰথম পদ তেওঁ ভূমিত দিলে, দ্বিতীয় পদ স্বৰ্গত স্থাপন কৰিলে, আৰু বলিক সুধিলে যে 3য় পদ মই এতিয়া ক'ত ৰাখিম? তেতিয়া দৈত্যসকলে দেখি হুলস্থুল লগালে, এওঁ বিষ্ণুৰ অৱতাৰ, এওঁক আক্ৰমণ কৰা। তেতিয়া বলিয়ে আগবাঢ়ি ক'লে যে আজিলৈকে আমি ভগৱানক বুজি পোৱা নাছিলোঁ, এতিয়া বুজিছোঁ। প্ৰভু, ইমান দিন আন্ধাৰত আমি ঘূৰি ফুৰিছিলোঁ, অজ্ঞানত ঘূৰি ফুৰিছিলোঁ, আমাৰ বুদ্ধিত জ্ঞান নাছিল, গতিকে গম পোৱা নাছিলোঁ জ্ঞান কি, শাস্ত্ৰ কি, জীৱনত কল্যাণ কেনেকৈ হয়। কৃপা কৰক প্ৰভু, জ্ঞান দিয়ক, শুদ্ধ বুদ্ধি দিয়ক,
প্ৰভু আপোনাৰ এই তৃতীয় চৰণ মোৰ মস্তকত ৰাখি দিয়ক। পৰমাত্মাই কৃপা কৰিলে, তৃতীয় চৰণ বলিৰ মস্তকত ৰাখিলে আৰু বলিক পাতালপুৰীত স্থান দিলে আৰু দান প্ৰিয়তাত প্ৰসন্ন হৈ ক'লে যে তোমাক মই ৰক্ষা কৰিম। বলিৰ ৰক্ষাৰ কাৰণে স্বয়ং প্ৰভু গৈ পাতালপুৰীত তেওঁ দুৱাৰ ৰক্ষক হৈ পেলাই তাতে থাকিলে। এতিয়া আমাৰ ভাগৱতত এই কথাটো ইমানতে শেষ কৰিছে, কিন্তু বেলেগ শাস্ত্ৰত পোৱা যায় যে ভগৱান যেতিয়া পাতাললৈ গ'ল, গৈ পেলাই বলিৰ দুৱাৰ ৰক্ষক হিচাপে আছে, তেতিয়া তালৈ লক্ষ্মীৰ আগমন ঘটিল আৰু লক্ষ্মীয়ে এক ব্ৰাহ্মণীৰ ৰূপত তালৈ গ'ল। যাৰ চৰণৰ বতাহ যদি কাৰোবাৰ গাত লাগে তেন্তে তেওঁ কোটিপতি হয়, আৰু যদি তেওঁ নিজে যায় তাত কি হ'ব? যেতিয়া বলিৰ নগৰীত লক্ষ্মীয়ে প্ৰৱেশ কৰিলে তেতিয়া তাত ইমান সমৃদ্ধি হ'ল, ইমান সুখ, ইমান প্ৰসন্নতা, ইমান বৈভৱ, ইমান শান্তি, এতিয়া কোনো দুখীয়ে নাছিল। এতিয়া বলিয়ে লাহে লাহে কথাবিলাক ভাবিবলৈ ল'লে যে ইয়াত এই বস্তুটো কেনেকৈ হৈছে। এতিয়া বলিয়ে এইটো গোটেইখিনি খবৰ কৰোৱালে আৰু গম পালে যে যেতিয়াই সেই নগৰীত সেই ব্ৰাহ্মণী উপস্থিত হ'ল তেতিয়াৰ পৰা এই সমৃদ্ধি বাঢ়িবলৈ লাগিল। এতিয়া গতিকে বলিয়ে সেই ব্ৰাহ্মণীক মতুৱাই আনিলে আৰু বলিৰ ওচৰত থাকিবলৈ ক'লে। লগতে তেওঁ থাকিবলৈ সুন্দৰ ব্যৱস্থা কৰি দিলে, ঘৰ দুৱাৰ বা সেৱাৰ বাবে মানুহৰ ব্যৱস্থা দি কৰি দিলে আৰু ক'লে আপুনি আৰু কি বিচাৰে? লক্ষ্মীয়ে ক'লে যে আপোনাৰ সেই দুৱাৰ ৰক্ষকক মোক লাগে। বলিয়ে তেতিয়া সেই দুৱাৰপালক ক'লে যে তুমি এই ব্ৰাহ্মণীৰ লগত থাকিবা। আৰু বলিয়ে সুধিলে যে এই আপুনি দুৱাৰপালক যে বিচাৰিলে এওঁ আপোনাৰ কি হয়? তেতিয়া ব্ৰাহ্মণীয়ে ক'লে যে এওঁ মোৰ সৰ্বস্ব। নাৰায়ণ থাকিলে লক্ষ্মী থাকিবই। গতিকে পিছত লক্ষ্মী নাৰায়ণে বলিক দৰ্শন দিলে। তিনিপদ ভূমিৰ অৰ্থ হ'ল তন, মন আৰু ধন। শৰীৰে যদি ভগৱানৰ কাম কৰা হয় তেতিয়া দেহাভিমান কম হয়। প্ৰত্যেক মানুহৰে নিজৰ শৰীৰক লৈ অহংকাৰ হয়। মই সুন্দৰ, মোৰ চকু, কাণ, নাক, চুলি ইত্যাদি ইত্যাদি এইবিলাকৰ অহংকাৰ হয়। যদি মন ভগৱানৰ সেৱাত লাগে মন তেতিয়া স্থিৰ হৈ যায়, মন ইফালে সিফালে নাযায়। যেতিয়াই মন স্থিৰ নহয় তেতিয়াই ভক্তি নহয়। বাকী যি কামেই কৰি নাথাকক মন সদায় ভগৱানৰ চৰণত স্থিৰ হ'ব লাগে। যদি ভগৱানৰ কাম কৰা যায় আৰু মনৰ বিচাৰ বেলেগ হয় সেয়া হ'ল অভক্তি, মুঠতে প্ৰকৃত ভক্তি নহয়। গতিকে ভক্তি হ'বলৈ হ'লে আপোনাৰ মন স্থিৰ কৰিব লাগিব। মন যেতিয়া ভগৱানৰ চৰণত স্থিৰ হয় তেতিয়া জনম মৰণৰ হাত সাৰিব পাৰি। আৰু ধন যেতিয়া ভগৱানৰ সেৱাত লাগে ধন পবিত্ৰ হয়। তন, মন, ধন এই তিনিটা যেতিয়া পবিত্ৰ হৈ যায় তেতিয়া জীৱৰ কল্যাণ হয়। সেইকাৰণে ভগৱানে এই তিনিপদ ভূমি বলিৰ পৰা বিচাৰিছিল। ইয়াৰ পিছতে অষ্টম স্কন্ধৰ 24 অধ্যায়ত মৎস্য অৱতাৰৰ কথা আছে। আমি এই অষ্টম স্কন্ধক প্ৰণাম জনাইছোঁ আৰু ইয়াৰ পিছত আমি নৱম স্কন্ধলৈ আগবাঢ়িম।